Hey guys, মই এটা প্ৰশ্ন সুধিম সবকে মানে যোনে ভিডিওটো চাব তেওঁলৈ এটা প্ৰশ্ন বৰ্তমান যুগত মানে আজিৰ দিনত পৃথিৱীত হয়তো এনে কোনো মানুহ নাই যে যিজনে সিনেমা দেখা নাই মানে ফিল্ম মুভি চোৱা নাই তো আপোনালোকে আপোনাৰ জীৱনত ফাৰ্স্ট সিনেমা কোনখন মানে কোনটো মুভি আপুনি আপোনাৰ জীৱনত প্ৰথমবাৰ চাইছিলে আপোনাৰ মনত আছে নে যদি আছে শেয়াৰ কৰক আৰু মই কোনটো সিনেমা চাইছিলো আৰু কি হত এটো মই শেয়াৰ কৰিছো মোৰ লাইফৰ সৰ্বপ্ৰথম সিনেমা আছিল বঙালী সিনেমা বাংলা ভাষাত কলকাতাৰ প্ৰাণ সজনী আৰু হেতু চাইছিলো পৰ্দাটো নহয় মোবাইলটো নাই ভিডিও মানে ডাঙৰ কিবা এটা আছিল জেনাৰেটৰ লৈ পেলাই যে কৰিছিলে কি ক'ব এটো নহয় টিভি নিছিল এ ডাঙৰ যে আমাৰ ভাষাত গৰুৱা ভাষাত ভিডিও বুলি কও ডাঙৰকে আপোনাৰ টিভিখন আছিল আৰু এটা কিবা মেচিন থাকে আকৌ জেনাৰেটৰ থাকে সবকে ট্যাগ লগত দি পেলাই মানে চলাইছিলে আৰু প্ৰথম সিনেমা হল প্ৰাণ সজনী বাঙালী সিনেমা আপোনাৰ সিনেমাটো কি আপুনি শেয়াৰ কৰক মোৰটো আপুনি জানিব আৰু আপোনাৰটো শেয়াৰ কৰক যাতে আমি গম পাও সবে তা ভাল লাগিব তেতিয়া জুকিব পাৰিম যে আপুনি কেতিয়াৰ পৰা সিনেমা চাই